নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল সকলোৱে নিশ্চয় ভালে কুশলে আছে আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আশা কৰোঁ সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব ধন্যবাদ আজি আমি শিকিম অসমীয়া ব্যঞ্জন বৰ্ণৰ ইংৰাজী ব্যৱহাৰ তেন্তে বলা আমি আৰম্ভ কৰোঁ অসমীয়া ব্যঞ্জন বৰ্ণৰ প্ৰথম বৰ্ণটো হৈছে ক আৰু এই ক আখৰটোক আমি ইংৰাজী কে আখৰেৰে বুজাওঁ দ্বিতীয় বৰ্ণটো হৈছে খ আৰু এই খ আখৰটোক আমি কে এইচ আখৰেৰে বুজাওঁ তৃতীয় বৰ্ণটো হৈছে গ গ আখৰটোক আমি জি আখৰেৰে বুজাওঁ ঘ ঘ আখৰটোক আমি জি এইচ আখৰেৰে বুজাওঁ ঙ ঙ আখৰটোক আমি ঠিক তেনেদৰে এন জি আখৰেৰে বুজাম তাৰ পাছৰ বৰ্ণটো হৈছে প্ৰথম চ আৰু এই প্ৰথম চ বৰ্ণটোক আমি ইংৰাজী চি এইচ আখৰেৰে লিখোঁ দ্বিতীয় চ আৰু এই দ্বিতীয় চ আখৰটোক আকৌ আমি ইংৰাজী চি ডবল এইচ আখৰেৰে লিখোঁ বৰ্গীয় জ আৰু এই বৰ্গীয় জ আখৰটোক আমি লিখিম জে এ আখৰেৰে ঝ ঝ আখৰটোক আমি আকৌ লিখিম জে এইচ আখৰেৰে ঞ ঞ আখৰটোক আমি লিখিম এন ৱাই তাৰ পাছৰ বৰ্ণটো হৈছে মূৰ্ধন্য ত আৰু ইয়াক আমি ইংৰাজী টি আখৰেৰে লিখিম তাৰ পাছৰটো হৈছে মূৰ্ধন্য থ ইয়াক আমি ঠিক তেনেদৰে টি এইচ আখৰেৰে লিখিম মূৰ্ধন্য ড ইয়াক আকৌ আমি ইংৰাজী ডি আখৰেৰে লিখিম মূৰ্ধন্য ধ এই আখৰটোক আকৌ আমি কেনেদৰে বুজাওঁ ডি এইচ আখৰেৰে লিখিম মূৰ্ধন্য ন এই বৰ্ণটোক আমি ইংৰাজী এন আখৰেৰে বুজাম তাৰ পাছৰ বৰ্ণটো হৈছে দন্তীয় ত আৰু এই দন্তীয় ত আখৰটো ইংৰাজীত টি আখৰেৰে লিখা হয় দন্তীয় থ ইয়াক আকৌ ইংৰাজী টি এইচ আখৰেৰে লিখা হয় তাৰ পাছৰ বৰ্ণটো হৈছে দন্তীয় দ আৰু দন্তীয় দ আখৰটোক ইংৰাজীত ডি আখৰেৰে লিখা হয় তাৰ পাছৰ বৰ্ণটো হৈছে দন্তীয় ধ আৰু এই দন্তীয় ধ বৰ্ণটোক ইংৰাজীত ডি এইচ আখৰেৰে লিখা হয় তাৰ পাছৰ বৰ্ণটো হৈছে দন্তীয় ন এই দন্তীয় ন বৰ্ণটোক ঠিক তেনেদৰে আমি এন আখৰেৰে লিখিম তাৰ পাছৰ বৰ্ণটো হৈছে প প আখৰটোক আমি ইংৰাজীত পি আখৰেৰে লিখিম তাৰ পাছৰ আখৰটো হৈছে ফ আৰু এই ফ বৰ্ণটোক আমি ইংৰাজীত পি এইচ নাইবা এফ আখৰেৰে লিখিম তাৰ পাছৰ বৰ্ণটো হৈছে ব আৰু এই ব আখৰটোক আমি ঠিক তেনেদৰে বি আখৰেৰে লিখিম ইয়াৰ পাছৰ বৰ্ণটো হৈছে ভ ভ আখৰটোক আমি ইংৰাজীত লিখিম বি এইচ আখৰেৰে তাৰ পাছৰ বৰ্ণটো হৈছে ম
আৰু ম বৰ্ণটোক আমি ইংৰাজীত এম বৰ্ণৰে লিখিম। ইয়াৰ পাছৰ বৰ্ণটো হৈছে অন্তস্থ জ আৰু ইয়াক ইংৰাজীত জেড আখৰেৰে লিখা হয়। তাৰ পাছত ৰ বৰ্ণটোক ঠিক তেনেদৰে ইংৰাজী আৰ আখৰেৰে লিখিব পাৰি। তাৰ পাছৰ বৰ্ণটো হৈছে ল আখৰটো ইংৰাজীত এল আখৰেৰে লিখা হয়। ইয়াৰ পাছত আছে ৱাব্ব আৰু এই ৱাব্ব বৰ্ণটো ইংৰাজীত ডাব্লিউ নাইবা ভি আখৰেৰে লিখিব পাৰি। ইয়াৰ পাছৰ বৰ্ণটো হৈছে তালব্য খ। তালব্য খ বৰ্ণটোক ইংৰাজীত SH আখৰেৰে লিখা হয়। মূৰ্ধন্য খ আৰু ইয়াক ইংৰাজীত S আখৰেৰে লিখিব পাৰি। দন্ত্য খ বৰ্ণটোক ইংৰাজীত S আখৰেৰে লিখা হয়। এই হ বৰ্ণটোক ঠিক তেনেদৰে H আখৰেৰে লিখা হয়। ইয়াৰ পাছৰ বৰ্ণটো হৈছে ক্ষ আখৰটোক ইংৰাজীত KHY আখৰেৰে লিখা হয়। ধৰে এই ধৰে ৰ বৰ্ণটো ইংৰাজীত আৰ নাইবা ডি আখৰেৰে লিখিব পাৰি। ধৰে ৰ বৰ্ণটোক ঠিক তেনেদৰে RH নাইবা DH আখৰেৰে লিখা হয়। অন্তস্থ য় আৰু ইয়াক ইংৰাজীত Y আখৰেৰে লিখা হয়। ইয়াৰ পাছৰ বৰ্ণটো হৈছে হচন্তীয় ত। হচন্তীয় তক আমি ইংৰাজীত টি আখৰেৰে লিখিম। অনুস্বৰ আৰু এই অনুস্বৰ বৰ্ণটোক ইংৰাজীত NG আখৰেৰে লিখা হয়। বিসৰ্গ ইয়াক ঠিক তেনেদৰে H আখৰেৰে লিখা হয়। আৰু শেষৰ বৰ্ণটো হৈছে চন্দ্ৰবিন্দু। ইয়াক ইংৰাজীত N আখৰেৰে লিখা হয়। মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল, তোমালোকে ভিডিঅ'বিলাক চাই ভাল পাইছা যদি অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা, যাতে মোৰ ভিডিঅ'বিলাক তোমালোকে সোনকালে লাভ কৰা। আজিলৈ আহোঁ, ধন্যবাদ।